তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ' লৈ। আৰু আপোনালোকে চাই ৰিচাৰ্জ ব্লগ। তো গাইজ আজি আমি গৈ আছোঁ ভাওনা চাবলৈ। আমাৰ লগত আমি পাৰিজাখন কৰোঁ, আমাৰ লগত দোহা কৰা ৰিক্সাবে আজি গুচি গৈছে। তো তেহেঁতৰ গাঁৱত আজি ভাওনা তাকে চাবলৈ ওলাইছোঁ। আৰু ইয়াৰ পৰা তো গাইজ এইফালে আমাৰ পাৰ্থ ভাই, এইফালে আমাৰ পলৱ দা আহিলে। পলৱ হাই এটা কৰি দিয়া, নমস্কাৰ এটা দিয়া, তুমি হাই নকৰা। এইফালে আমি এতিয়া আছোঁ নাৱত। ৰ'বা ক'বা আমি জিতেন দা এইফালে ঘাট পাইছোঁ। কোৱা দিয়া। পল্লৱে নতুন গান এটা ৰিলিজ দিব অতি মানে সোনকালে গতিকে সকলোৱে চাব। ছাৰপ্ৰাইজ এটা বাৰ্থডে মই ডেছক্ৰিপশ্যনত থাকিব মোৰ লিংক। তো পল্লৱলৈ অশেষ শুভকামনা থাকিলে। আমি গৈ আছোঁ। ডাঙৰ কণ্ঠশিল্পী নহয়, নতুন নিজে লিখি পিনি নিজে গোৱাটো পাৰফৰ্মেঞ্চ দিব হ'ব। তো চাই থাকক আৰু ৰাইজ। सजना जी तेरे बिना जिया लागे ना, हम रब से मांगे तुझे और कुछ मांगे ना, लकीरें साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे, हाँ परदेसी बिना तेरे शहर की गलियां। तो गाइस আজি ভাওনা আছে ইয়াতে পানাঘাট লাগতে ঘৰ ইয়াত নেকি গাইস হৈছে আজি। গাইস ইয়াতে মেকআপ হৈছে। এইটো আমাৰ ঋষভ ভাই এতিয়া ড্ৰেছ পিন্ধি আছে। এইটো ঋষভ ভাই এই জানা আমাৰ পাঠ তো গাইস আমাৰ ঋষভ ভাই ভাল নাগায়, বেয়া বচন গায়। এই না ভাল নকয়। আমাৰ দুহাৰ ভালকৈ ভাওনাকে চাবলৈ আহিলোঁ। গাইস আজি ভাওনা শেষ হৈছে আৰু ভাওনা এক্সিডেণ্ট আমাৰ পোৱালীসকল লাষ্ট কাম নালাগে। এইফালে টোপনি ধৰিছে আমাৰ পল্লৱ হেয়ালে
চাই থাকক আৰু